নমস্কাৰ সকলোকে হেপিনেছ উইথ ডিছাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টো মই একদম আবেলি 4:30 মানতহে আৰম্ভ কৰিছোঁ। আচলতে মই ভিডিঅ'টো কৰাৰ একোৱে প্লেনিং নাছিলে, মানে মই ভিডিঅ'টো বনাম বা কিবা বুলি ভবাই নাছিলোঁ। তো খুব হঠাতে এফালে যাবলৈ ওলালোঁ। আচলতে মোৰ মাৰ ঘৰলৈ যাম, মানে মোৰ ঘৰৰ ভাইটিৰ আজি জন্মদিন। কিন্তু যাম বুলি ভবা নাছিলোঁ। ঘৰত আপোনালোকে যদি মোৰ আগৰ ব্লগবোৰ চাইছে গম পাইছে, মোৰ ইয়াতো মা দেউতা নাই। মা মাকৰ ঘৰলৈ গৈছে, দেউতাও আছে তাতে, গতিকে যোৱাৰ কথা ভবা নাছিলোঁ। কিন্তু ঘৰৰ পৰা ইমান বেছিকৈ মাতি আছে, তো সেইকাৰণে ইয়াৰ ভাইটিয়ে ক'লে যে মই যিহেতু থাকিম তোমালোক দুয়ো গৈ আহাগৈ। তাৰপৰা মাহঁতলৈও ফোন কৰিলোঁ, মাহঁতেও ক'লে যোৱা, তো সেইকাৰণে যাবলৈ ওলালোঁ। সেইকাৰণে ভাবিলোঁ ভিডিঅ' এটা বনাওঁ আৰু আপোনালোককো গোটেইখিনি শ্বেয়াৰ কৰোঁ। গতিকে দেখাই থাকিম, আপোনালোকে চাই থাকিব। যদি চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া মোৰ দুই এটা কাম আছে মানে কৰিব লগা, সেইখিনি কৰি মেলি একেবাৰে ওলাই মেলি আপোনালোকক লগ পাম। তেনেকৈ দেখাই থাকিম, চাই থাকক। এয়া আমি ওলাই মেলি আহিলোৱে, মানে ঘৰত ওলাই আৰু ভিডিঅ' কৰি থকা নহ'লে, যিহেতু সন্ধিয়াই হ'ব হ'ল। ভাবিলোঁ অকণমান সোনকালে ওলাই যাওঁ, সেইকাৰণে ভিডিঅ' নকৰিলোঁ। এয়া আমি আহি বৰবালি চেণ্টাৰ পালোঁহি। পাই ভাইটিৰ বাবে কিবা এটা ল'বলৈ সোমালোঁ দোকান এখনত। বহুত দেৰি চাই মেলি কিবা এটা ল'লোঁ, আৰু কি ল'লোঁ আপোনালোকক পাছত দেখাম বাৰু দেই। আচলতে বজাৰ চজাৰ কৰি মানে আকৌ যোৱালৈ এয়া সন্ধিয়া হৈয়ে গ'লগৈ বাৰু। আন্ধাৰে মুন্ধাৰে গৈ আছোঁ আৰু গৈ অৱশেষত আমি ভোগপুৰত ঘৰলৈ কিবা এটা ল'লোঁ, লৈ এয়া ঘৰেই পালোঁগৈ। এয়া মোৰ ভণ্টি দেই। তাৰপিছত এয়া মা জোঁৱাই মিলি চবেই একদম কথা পাতি আছে। তাৰপৰা মোক পাকঘৰত সোমোৱাই দিলে, বোলে চাহ বনাব লাগিব তই। এইজনী মোৰ মামাহঁতৰ আইতা, মোক লগ পালে মানে গোটেইজনী ক'ব নোৱাৰা হয়। এয়া মোৰ ডাঙৰ বা আৰু এইজনী পেহী, ভিডিঅ'ত উঠিবলৈ লাজ কৰিছে, পলাই দিছে। তাৰপিছত সকলোৱে কথা বতৰা পাতিলোঁ, পাতি মেলি চাহ তাহ বনোৱাত লাগি গ'লোঁ আৰু। তাৰপিছত মইতো ব্লগ বনাওঁ বুলি জানেই আৰু, সেইকাৰণে চবৰে উৎপাত আৰু আমাৰ কথা কৰিছে, তো ভালেই লাগে ন। তাৰপাছত আমি চবেই পূৰা কথা পতাত ব্যস্ত, লগতে কিবা কিবি কামবোৰো কৰি আছোঁ আৰু চবেই লাগি। তাৰপিছত আকৌ আলহী আহিলে, মই চাহত লাগি আছোঁ। যিহেতু মা অকণমান অসুবিধা হৈ আছে, মায়ে কামবোৰ কৰিব পৰা নাই। বা মই বৰমা চবেই কৰি আছোঁ। এয়া বৰমা প্ৰসাদ দিবৰ কাৰণে নাৰিকল ৰুকি আছে, আৰু পেহী আৰু আইতাই আলু পাচলি কিবা কিবিবিলাক কাটি আছে, ভাত বনাবই হ'ব যিহেতু। তাৰপাছত ভাইটিৰ লগৰ পূৰা গেংটো আহি গ'ল। ইয়াতে মোৰ ভাগিন দুটাও আছে বাৰু দেই। তুমি চবেই কৈ আছে যে দিছা বা তুমি ব্লগ বনাই থাকা, আমাকো উঠাবা আকৌ। তাৰপৰা সেইকাৰণে চবকে উঠাই দিলোঁ আৰু চব খোজ। তাৰপিছত আমি সকলোৱে প্ৰসাদ খালোঁ, ধুনীয়াকৈ খাই বৈ লৈ। তাৰপিছত ভাইটি বাহিৰত আছিলে, তাক বায়ে মাতি আনিলে, আৰু ভাবিলোঁ আমি কেকটো কাটি লওঁ চবেই একেলগতে। সি ধুনীয়াকৈ কেকটো কাটি ল'লে। কেক কাটি থাকোঁতে মোৰ বেষ্ট ফ্ৰেণ্ডজনী আহিলে, এয়া চাওক। একদম আহি পেলাই যেতিয়া তাইক লগ পাই যাওঁ, মোৰ মনটো কিমান ভাল লাগে আপোনালোকক বুজাব নোৱাৰোঁ। আৰু মিনি ব্লগবিলাকততো তাইক দেখিয়ে থাকে। তো তাই ৰাসৰ ৰিহাৰ্চলৈ গৈছিলে, তাই আধাতেই গুচি আহিছে আৰু লগ পাবলৈ। এইটো এটা এক্সাইটমেণ্ট আৰু কৈ দিয়া কিবা এটা। আৰু তাই নতুনকৈ চেনেলটো খুলিছে, আপোনালোকে অকণমান সহায় কৰিব, অকণমান মৰম দিলে কিমান আগবাঢ়ি যোৱাত সহায় হ'ব, সেইটোতো ক'বই নালাগে। গতিকে ছাপোৰ্ট কৰি যাব আৰু আমাৰ ব্লগাৰক। ঠিক আছে তেতিয়াহ'লে, আপোনালোকক দেখাই থাকিম, আপোনালোকে চাই থাকক। এতিয়া বাই বাই। এয়া তাইৰ লগত কথা পাতি থাকোঁতেনে মোৰ লগৰ আৰু তিনিজনী আহিলে। মোৰ লগৰ নহয় বাৰু, এজনী মোতকৈ সৰু আৰু দুজনী মোতকৈ ডাঙৰ, তথাপিতো আমি লগৰ নিচিনাই। এইজনী ভণ্টি প্ৰথমজনী, আৰু ছেকেণ্ড দুজনী মোৰ বা, ওচৰৰে হয়। তাৰপিছত চবেই একেলগতে ভাত খাই ল'লোঁ। যিহেতু ভিতৰত সকলোকে নাতে, সেইকাৰণে বাহিৰতে ভাতকেইটা খালোঁ। চাই থাকক। আমি একদম ভাত পানী খাই আজৰি। আচলতে মই যাবলৈ ওলালোঁ, মোৰ সকলোকে যাবলৈ মন নাই, কিন্তু যাব লাগিব। ইহঁতবিলাকে অকণ দুখ কৰিছে বাৰু, হ'লেও লগ পায়ে থাকোঁ, ইমান বেয়াও লগা নাই বাৰু। কিন্তু এতিয়া বহুত ৰাতি হৈ গ'ল, গতিকে এতিয়া অকণমান ৰ'বলৈ সময় নাই। এতিয়া ঠাণ্ডাৰ ফিলিংছটো লৈ লাহে লাহে গৈ থাকোঁ। বহুত দিনৰ পাছত লগ পাম, তাই সেইটোকে কৈছে আৰু। আফটাৰ এ লং টাইম, বিৰতিৰ পাছত লগ পাইছিলোঁ আকৌ বহুত দিনৰ পাছত পাম, পৰীক্ষাৰ পিছত থকাকৈ আহি যাম, লগ পাম, বাই। আজি নেক্সট ডে'। কালি আহি পোৱালে আমাৰ বহুত ৰাতি হৈ গ'ল। ৰাতিয়ে গৈছোঁ আৰু ৰাতিটো হ'বই আহি পোৱালে, যিহেতু সন্ধিয়া লগাৰ পাছত গৈছোঁ। উপায় নাই, যাব লগা হ'ল, গ'লোঁ। ৰাতি আহি পালোহি। পাই মানে ভিডিঅ'টো শেষ কৰালে ধৈৰ্য নাথাকিলে আৰু বহুত টোপনি ধৰিলে, সেইকাৰণে ভিডিঅ'টো শেষ কৰা নহ'লে। সেইকাৰণে আজি ৰাতিপুৱাই ভাবিলোঁ ভিডিঅ'টো শেষ কৰি দিওঁ। তো ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে মোৰ ফালৰ পৰা আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ, লগতে এগালমান মৰম। আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈ সকলো ভালে থাকক। আজিলৈ বাই বাই।